নমস্কাৰ কৃষক বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ চেনেল যোগী ফাৰ্মিঙলৈ। আপোনালোকে জানে মই সোণালী মুৰ্গী চিৰিজ এটা বনাই আছিলোঁ আৰু মই ইয়াতে 0 daysৰ সোণালী মুৰ্গী পোৱালি আনিছিলোঁ। মই ইয়াতে মুঠ 500 পোৱালি আনিছিলোঁ। 500 পোৱালিৰ মই 400 মান বিক্ৰী কৰি দিলোঁ মিট পাৰ্পাছৰ কাৰণে, আৰু বাকী মই ইয়াতে ৰাখিছোঁ। ইয়াত মোৰ ইয়াতে 75 পিচ আছে। ইয়াতে মই ৰাখিছোঁ এইটো কণী প্ৰডাকশ্যন কৰিবৰ কাৰণে, আৰু 75ৰ মোৰ প্ৰায় 13 পিচমান মেল আছে, বাকীখিনি ফিমেল হয়। আৰু ইহঁতৰ বয়সৰ কথা ক'বলৈ গ'লে প্ৰায় 142 days মান হৈছে ইহঁতৰ বয়স। আৰু ইহঁতৰ ৱেট ক'বলৈ গ'লে প্ৰায় 1 কেজি 200, 1 কেজি 300 আহিছে, আৰু দুয়োটাৰ 1 কেজি হৈছে। আৰু আপোনালোকে জানে মই ইহঁতক সৰুৰ পৰা 0 daysৰ পোৱালি আনিছিলোঁ। তেতিয়াৰ পৰা মই মেডিচিন কি দিলোঁ, ভেকচিন কিদৰে দিলোঁ, আৰু যদি কাৰোবাৰ কিবা সুধিব লগা থাকে মোক সুধি ল'ব, কিমান দিনত কি ভেকচিন দিব লাগে মই জনাই দিম। আৰু ইহঁতক মই এতিয়া ঘাঁহ খাবলৈ দিছোঁ। এতিয়া দুপৰীয়া অৱস্থাত মই অলপ দুবৰি বন খাবলৈ দিছোঁ। আপোনালোকে দেখি পাইছে দুবৰি বন কি এটা সুন্দৰভাৱে খাই আছে। আৰু ইহঁতক মই মুকলি অৱস্থাত দিয়া নাই, মই আবদ্ধ পদ্ধতিতে ৰাখিছোঁ। কাৰণ মুকলি কৰি দিলে এতিয়া বৰ্তমান গৰম এইটো বৰষুণো দিছে, ৰ'দো দিছে, এনেকৈ হ'লে যদি মুকলি কৰি দিয়ে ইহঁতৰ বিভিন্ন ধৰণৰ বেমাৰ লাগে। সেই বেমাৰৰ পৰা হাত সাৰিবলৈ মই আবদ্ধ পদ্ধতিত ৰাখিছোঁ। আৰু আপুনি যদি মুকলি কৰি দিম বুলি ভাবিছে তেনেহ'লে অলপ পাৰিলে এমাহ, যেতিয়া পোৱালি আনিব তেতিয়া এমাহ হোৱাৰ লগে লগে তাৰপিছতে মুকলি দিব। আপুনি যদি ডাঙৰ হ'লে মুকলি কৰি এৰি দিব খোজে তেনেহ'লে মুৰ্গীকেইটা বেমাৰ হোৱাৰ খুব এটা সম্ভাৱনা থাকে। ত' সৰুৰ পৰা আপুনি যদি ফাৰ্মৰ ভিতৰত ৰাখে, তাৰপিছত যদি কণীৰ পৰা অৱস্থাত যদি আপুনি মুকলি কৰি দিয়ে তেনেহ'লে আপোনাৰ মুৰ্গীবোৰৰ বেমাৰ লগাৰ বহুত এটা সম্ভাৱনা থাকে। সেইটো কাৰণত আপুনি যদি এৰি দিয়ে তেনেহ'লে এমাহতে মুকলি কৰি দিব। মই যিহেতু ইহঁতক বন্ধ পদ্ধতিত ৰাখিছোঁ, চ' মই এইবিলাক ইহঁতক আবদ্ধ পদ্ধতিতে ৰাখিম। মই নেক্সট যেতিয়া পোৱালি সোমাম, মই 2 এদিনৰ ভিতৰতে সোমাম পোৱালি, তাৰপিছত মই সিহঁতক মুকলিভাৱে এৰি দিম। আৰু আপোনালোকে জানে মই ইহঁতক দানাৰ কথা ক'বলৈ গ'লে মই যোনটো লেয়াৰ ফিড সেইটো দিছোঁ, তাৰ লগত মই ধৰক 30% মাকে, তাৰপিছত 30% আপোনাক ধৰক চাপৰ, মই চাপৰটো দিয়া নাই বাৰু, মই গুমটো দিছোঁ। তাৰপিছত ধৰক মই চাউল দিছোঁ, আৰু এইবিলাক মিক্স কৰি মই এইবিলাক দানা পাত্ৰত দিছোঁ। আৰু মই টাইম ইহঁতক ইয়াতে দিছোঁ, অ'পেনত খাব দিছোঁ। অ'পেনত এইটো চাব পাৰে, ইয়াত মই ধান দিছোঁ, ধানৰ লগত যোনটো মল হয় সেইটো দিছোঁ। তাৰপিছত যোনটো লেয়াৰ ফিট হয় সেইটো মিক্স কৰিছোঁ। আৰু আমাৰ ইয়াতে গুম মই কিনিছিলোঁ, গুমটো মই মাজে মাজে ইহঁতক গোটেইখিনি মিক্স কৰি ইয়াতে পানী সানি কিনে ভিমাৰেল লগত মিলাই ইয়াতে খাব দিছোঁ, আৰু সিহঁতে খুব সুন্দৰভাৱে খাই এনেকৈ দিলে। আৰু ইহঁতৰ মেডিচিনৰ কথা ক'বলৈ গ'লে বৰ্তমান মই মাল্টিভিটামিন ভিমাৰেল আৰু আপোনাৰ কেলছিয়ামৰ ব্ৰুটন এই দুটা খুৱাই আছোঁ, মই মিক্স কৰাই দুটা খুৱাই আছোঁ, আৰু বেলেগ মই দিয়া নাই। আৰু মই 10-12 দিনৰ মূৰে মূৰে যোনটো লিক্সিন পাউডাৰ সেইটো ব্যৱহাৰ কৰিছোঁ। আৰু মই কেতিয়াবা সপ্তাহৰ মূৰে মূৰে, মানে সপ্তাহত ধৰক 2 দিন, সপ্তাহত 2 দিন ধৰক, 2 দিন নহয়, 2 দিনে ধৰক, মানে 7 দিনৰ মূৰে মূৰে মই এইটো দি আছোঁ CFC, সেইটো পানীৰ লগত মিহলাই দি আছোঁ। আৰু এইটো দিলে খুব এটা ভাল গ্ৰোথ হয়। CFC এইটো মোৰ খতম হ'ল বাৰু, নতুন এটা আনিব লাগিব, আৰু CFC হয় এইটো দি আছোঁ মই। আৰু ইহঁতৰ মোৰ যোৱাকালিৰ পৰা ইহঁতে কণী পৰা ষ্টাৰ্ট কৰিছে, মানে এটা কণী পাৰিছে। আজিও মই এটা কণী পালোঁ। মোৰ পূৰা বয়স হৈ গৈছে মুৰ্গীকেইটা কণী পাৰিবলৈ। আৰু আপোনালোকে কণী কেতিয়া পাৰিব কেনেকৈ গম পাব? আপোনালোকে যিবিলাক মাৰ এটা ওলায়, মাইকীবোৰৰ মাৰ এটা ওলায়, সেই হেৰিটোতে গম পাব যে ইহঁতে কণী পাৰিব। এইটো চাওক, মই ভালদৰে বুজাই দি আছোঁ। এইটো চাওক, এইটো ওপৰৰ হেৰিটো ৰঙাখিনি চাওক, পূৰা টিকটিকা ৰঙা হৈ যাব। যোনটো মাইকী মুৰ্গী হয় সেইটো ৰঙা হ'লে গম পাব আৰু যে এইটো কণী পৰা ষ্টাৰ্ট হৈ গৈছে, 2 এদিনৰ ভিতৰতে এইটোৱে কণী পাৰিব। কিন্তু এইটো চাওক, এইটো একেই ডাঙৰ, কিন্তু মুৰ্গীটো কিন্তু এইটো ৰঙা হোৱা নাই সিমান এটা, মানে এইটোৱে
আৰু লাগিব আৰু 20 দিনমান লাগিব এইটো কণী পাৰোঁতে। আপোনালোকে গম পাব। এইটো চাওক, কি এটা সুন্দৰভাৱে ৰঙা হৈ গৈছে। এইটো 2 এদিনৰ ভিতৰতে কণী পাৰিব। এনেকুৱা আৰু মোৰ বহুতকেইটা আছে এনেকুৱা। আৰু আপোনালোকক দেখিছোঁ মই কণী পাৰিবৰ কাৰণে ইহঁতক এনেকৈ বাক্সা বহাই দিছোঁ আৰু মই বঢ়াই দিম। আজি মই ভাবিছোঁ নতুনকৈ বাক্সা কেইটামান কিনি আনিম, এইখিনি গোটেইখিনি তেনেকুৱা বাক্সা লগাই দিম কৰিবৰ কাৰণে। আপোনালোকে চাওক কি এটা সুন্দৰভাৱে এইটো চাওক কণী, এইটো মোৰ দ্বিতীয় কণী হয়। এইটো চাওক, আৰু এইটো কণীটো সিমান এটা ডাঙৰ নহয়, সৰু চাইজৰ কণী হয়। আৰু আপোনালোকে জানে সোণালী মুৰ্গীৰ কণী লোকেল কণীৰ দৰে ছেইম হয়। আৰু আপোনালোকে কি কৰিব, কণী পাৰিলে কি কৰে, ইহঁতে মতাবোৰে খুটিয়াই খাই পেলাই। হয়তো আপোনালোকে কণী পাৰা জেগাটো অলপ ওপৰৰ ফালে কৰিব, নহ'লে মানে তলত পাৰিলে, যদি কোণাত পাৰে কিবাহত পাৰে, ডাইৰেক্ট পাৰিলে খুটিয়াই সেইবিলাক খাই দিয়ে। আৰু আপোনালোকে কি কৰিব, এই কণীটো, আৰু আপোনালোকে জানে যে কণী পৰাৰ পিছত এটা ইয়াত বাহাত কণী থ'ব লাগে, তেতিয়াহে মুৰ্গীবোৰে কণী পাৰে, লোকেল মুৰ্গী। আপোনালোকে কি কৰিব, ইয়াত লোকেলটো এইটো যোনটো অৰিজিনেল কণী সেইটো নথ'ব। আপুনি কি কৰিব, এটা কাগজৰ এটা বনাই ল'ব, কণী বনালে এইটো থৈ দিব, এইটো এনেকৈ থৈ দিব। আমাৰ যোনটো লোকেল কণী, সেই যোনটো অৰিজিনেল কণী সেইটো লৈ যাব। মানে ইহঁতে ভাবিব এইটো কণী বুলি। সেনেকৈ মই ধৰিছোঁ, এনেকৈ থৈ দিছোঁ। এইটো দেখি ইহঁতে তাত মানে ইয়াতে কণী পাৰিব, নহ'লে য'তে ত'তে কণী পাৰিব হেৰি কৰে, য'তে ত'তে কণী পাৰিলে দিগদাৰ হয়। এইটো কণী বুলি ভাবি ইহঁতে এইটো কাৰণে মই এইটো ইয়াতে থৈ দিলোঁ এনেকৈ, কণী বুলি ভাবি ইয়াতে কণী পাৰিব। আৰু এইটো দিছোঁ, যোনটো আপোনাৰ হেৰি কণীটো থয়, তেনেহ'লে ইহঁতে খুটাই খাই দিয়ে। মানে কেলছিয়ামৰ অভাৱ হ'লে সিহঁতে খুটাই মতাবোৰে খায়, মাইকীবোৰে সিমান এটা নাখায়, মতাবোৰে খাই দিয়ে। কাজিয়া লাগিলে হওক, ভাঙি যায় কেতিয়াবা, সেইটো কাৰণত আপোনালোকে এইটো ল'ব। এইটো মোৰ চাওক, এটা ইমান ডাঙৰ নহয়, ইমান সৰু নহয়, দ্বিতীয় কণী যিহেতু। প্ৰথম কণীটো ইমান চাইজৰে আছিল, এটা সুন্দৰ কণী আপোনালোকে জানে। আৰু এইটো কণীটো ব্ৰাউন কালাৰৰ, আপোনালোকে গম পাইছেনে পোৱা নাই, গম পোৱা নাই। এইটো ব্ৰাউন কালাৰৰ কণী হয়, লাইট ব্ৰাউন কালাৰৰ কণী হয় এইটো। আৰু এইটো লোকেল কণীয়ে চাওক। আৰু যদি ভিডিঅ'টোত কিবা সুধিব লগা থাকে নিশ্চয় মোক সুধি ল'ব, মই নিশ্চয় সহায় কৰিবলৈ পাই সুখী হ'ম। আজিৰ কাৰণে ইমানেই, ধন্যবাদ।